নমস্কাৰ, কি খবৰ? বহুত দিনৰ মূৰত আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। কাৰণটো হ'ল ভাল বিশেষ কণ্টেণ্ট পোৱা নাছিলোঁ। তো কাইলৈ কাজিৰঙা যাম আৰু আনপ্লেন ট্ৰিপ হয়, গতিকে এই সন্ধিয়া টাইমত গাটো ধুই উঠি ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি থৈ দিওঁ আৰু এয়া ক'ৰবাত যাব ওলোৱাৰ আগতে এনেকুৱা ধৰণৰ প্ৰকৃতিয়ে কিছুমান মৰম দি থৈ যায় আৰু মোৰ মুখখনত। তো সেইটো ভালো লাগে, মাজে মাজে আহি যায় আৰু এইটো ক'ৰবাত যাব বুলিহে আহিব নে নাহে বাৰু। আৰু সেনেকৈ আৰু এতিয়া মানে সন্ধিয়া সময় হৈছে আৰু আজি নাযাওঁ, কাইলৈ ৰাতিপুৱা যাম। তো আজিয়ে পেকিং চেকিং কৰি আজৰি, কাৰণ ঠাণ্ডা ৰাতিপুৱা উঠি পেকিং কৰিব নোৱাৰোঁ আৰু জীয়া মানুহ আমাৰ এটা সৰু সৰু বস্তুবিলাকো থাকি যায়নে, সেইকাৰণে বাকী কালি ৰাতিপুৱা গুৱাহাটীলৈ যাম। গুৱাহাটীত যাই মই হস্পিটেল এখনত যাম, মেট্ৰন এটাক লগ কৰিম আৰু সেই মেট্ৰনটোক লগ কৰি উঠি মই যাম ফ্ৰেণ্ডৰ ৰুমত আৰু তাতে যাই আমি বনাম নিয়া বস্তু আৰু সেই নিয়া বস্তুখিনি বনাই মেলি উঠিহে আমি ৰাতিকৈ ওলাম আৰু ইয়াৰ পৰা। আশা কৰোঁ আপোনালোকে মৰম দিব বহুত বেছি আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে বেগটো আৰু এই বেগটোত মানে কাপোৰ লৈছোঁ আৰু ছোৱালী মানে জানেই মানে সৰু সৰু কাপোৰে হওক অলপ বেছিকৈ লোৱা যায় আমি হয়নে। আৰু এই ইয়াতে থৈছোঁ পিন্ধাখিনি, এই ওপৰৰখিনি এইখিনি পিন্ধি যাম আৰু নৰ্মেল। লেপটপটো আছে কাৰণ লেপটপটো কিবা কামত লগা হ'ব পাৰে, আমাৰ অফিচিয়েল কাম যিবিলাক থাকে মানে মই অলপ অফিচিয়েল কামো কৰোঁ, তো সেইখিনিৰ কাৰণে গতিকে আৰু এনেকৈ আৰু এইফালে হস্পিটেলত ৰখি আছোঁ আৰু মেট্ৰন মেমক চাৰিওফালে আমাৰ ৰখি থাকোঁতে যায় দিনবিলাক আৰু এনেকৈ ৰখি কিবাকৈ লগ কৰি মেলি আৰু কিবা কাম আছিল সেনেকৈ সন্ধিয়া হ'ল আৰু সন্ধিয়া টাইমত ভাবিলোঁ বিশাল যাওঁ, অলপমান কিবা কিনোংগে আৰু এয়া বিশাল যাই পালোঁ আৰু বিশালত লাইন পাতি পে'মেণ্টটো কৰিলোঁ। কৰি উঠি আমি ভাত পানী খাই ৰাতি 11টা বজাত আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু এয়া বশিষ্ঠৰ ব্ৰিজখন পাই গ'লোঁ আৰু চাওক এইফালে যদিও ট্ৰেফিক জাম নাপায় কিন্তু ট্ৰাক পাবাই পাবা ৰাতি। আৰু এয়া নগাঁও পাই গ'লোঁ। আৰু 3টা বজাত পালোঁ জখলাবন্ধা আৰু ইয়াতে 2 ঘণ্টা টোপনি মাৰি 5টাত সোমালোঁ খাব লাগি কিবা অলপ খাই লওঁ বুলি। আৰু এইফালে পুৰি চব্জি খালোঁ, তাৰপিছত ভাতৰ মিঠাই চাহ খালোঁ আৰু খাই উঠি কাজিৰঙাত প্ৰৱেশ কৰি দিলোঁ আমি। আৰু এইফালে এলিফেণ্ট চাফাৰী আৰু এলিফেণ্ট চাফাৰীত পাৰ পাৰ্চন 1000 আৰু জীপ চাফাৰীত 3000 হয়। আমাৰ এলিফেণ্ট চাফাৰী হৈ গ'ল ৰাইজ, এইবাৰ উঠিম জীপ চাফাৰীত। আৰু যিহেতু এলিফেণ্ট চাফাৰী 7টাৰ পৰা বন্ধ হয়, গতিকে ইয়াৰ হাতীবিলাক উভতি আছে আৰু নিজৰ ঠাইলৈ। এতিয়া পুলিচ চেকিং, তাৰপিছত আৰু এয়া আমি জংঘলৰ মাজে মাজে যাত্ৰা আৰম্ভ আমাৰ। এইফালে গড়, শগুন আৰু এয়া শগুন যিটো নেকি নাইকিয়া হ'ব ধৰিছে আৰু এইফালে এয়া বনৰীয়া মুৰ্গী, তাৰপিছত এইফালে আছে হৰিণা। আৰু যদি মোৰ নিচিনা আপোনালোক কাৰোবাৰো এলিফেণ্ট চাফাৰী কৰিব মন আছে, তেতিয়াহ'লে 2 দিন আগত অনলাইন বুকিং কৰি থৈ দিব আৰু ৰাতিপুৱা 5টা বজাত পোৱাকৈ যাব, তেতিয়াহ'লে বেছি ভাল ভিউ পাব। আৰু জীপ চাফাৰী হ'লেও কোনো কথা নাই, যেতিয়া গৈ পালেও পাৰি বাৰু। এইফালে আছে হৰিণা আৰু এয়া ভিউ পইণ্ট ওপৰৰ পৰা এই জীপবিলাক গৈ আছে আৰু এনেকৈ। আৰু এইখিনিত ৰৈ 10 মিনিট 15 মিনিট যোনে যিমান টাইম ৰখিব বিচাৰে, তো আমিও ৰখি এইফালে সেইফালে চালোঁ আৰু দেন এইফালে হৰিণা এইবিলাক আৰু এইফালে গড় আৰু এইফালে বগৰী খাওঁ লাগিলেও খাব নোৱাৰোঁ। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। ৰাইজ এইফালে চাওক গড় কি মস্ত মস্ত, আৰু এইফালে গাহৰি, বনৰীয়া গাহৰি। আৰু এইয়া ইয়াতে গোটেই বাঘৰ চিনবিলাক আছে, বাঘবিলাক ইয়ালৈ পানী খাব আহে। চবতকৈ বেছি ভয় লাগে এই জংঘলখিনিত। আৰু এইফালে এইবিলাক চৰাই, হলদি হাঁহ আৰু এইয়া হৰিণা, বান্দৰ। কাজিৰঙাত যিহেতু য'তে ত'তে ৰ'বলৈ পাৰ্মিশ্যন নিদিয়ে, তো নেক্সট ভিউ পইণ্টত আমি আহি ৰ'লোঁ। আৰু এই জেগাটো বহুত ধুনীয়া, আচলতে আমি লাষ্টলৈ আছিলোঁ, সকলো মানুহ গুচি যোৱাৰ পিছতো আছিলোঁ আৰু আমি। ইমান ধুনীয়া মানে, ইমান শান্তিৰ পৰিৱেশ
আৰু এইফালে উভতাৰ টাইমত পালোঁ আকৌ গড়, আৰু কাজিৰঙাত চবতকৈ বেছি দেখা পাইছোঁ গড়। আৰু এইফালে গছবিলাকত বাঘৰ নখৰ চিন আছে। এণ্ড গাইজ ফুৰি মেলি ইটছ টাইম টু চে বাই বাই কাজিৰঙা। আকৌ লগ পাম, আহি আছোঁ যিহেতু একদম যিমান চালেও মানে সূতা নপলাই আৰু, গতিকে আকৌ আহিম, কিন্তু এতিয়া যাব লাগিব। আৰু যিহেতু বহুত বেছি ভোক লাগিছে তো হোটেললৈ যাওঁ। আৰু এইফালে হোটেল আহি ভাত চব্জি এনেকৈ ল'লোঁ, মাছ ভাত আৰু এইবিলাক আইটেম দিছে আৰু, যদিও বহুত নাখাওঁ কিন্তু লৈ ল'লোঁ। আৰু লৈ মেলি কাৰণে এয়া কাজিৰঙাৰ পৰা বাই বাই। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।